নমস্কাৰ বন্ধুসকল, মই ৰয় আৰু আপোনালোকে চাই আছে টেকসিটি আৰু আজিৰ এইটো ভিডিঅ'ত আমি কথা পাতিম Huawei কোম্পানীৰ নতুন এটা ফোন যাৰ নাম Huawei Nova 4। এই ফোনটো চাইনাত অলৰেডি লঞ্চ হৈ গৈছে আৰু বন্ধুসকল এই ফোনটোত আপোনালোকে প্ৰথমবাৰৰ বাবে দেখাব Sony IMX 586 ৰ লেন্সৰ লগত 48 মেগাপিক্সেলৰ ৰিয়াৰ কেমেৰা। তো বন্ধুসকল আহক আমি ভিডিঅ'টো আৰম্ভ কৰো আৰু জানি লওঁ ফোনটোৰ ফিচাৰ, স্পেচিফিকেশন, প্ৰাইস আৰু লগতে আমাৰ ইণ্ডিয়াত লঞ্চ ডেটৰ বিষয়ে। তো বন্ধুসকল আপোনালোকে সকলোৱে ইন ডিসপ্লে ফিংগাৰপ্ৰিন্ট স্ক্যানাৰৰ কথা শুনা পাইছে, বাট Huawei কোম্পানীৰ ফালৰ পৰা এইটো এটা প্ৰথম ফোন হয় যাৰ টপ অফ দ্য লেফ্ট কৰ্নাৰত আপোনালোকে দেখা পাব ইন ডিসপ্লে ফ্ৰন্ট কেমেৰা আৰু এই ইন ডিসপ্লে ফ্ৰন্ট কেমেৰাটো আকৌ আছে আপোনালোকৰ O শেপত। আৰু বন্ধুসকল ফোনটোত আপোনালোকৰ ইন ডিসপ্লে ফ্ৰন্ট কেমেৰা থকাৰ বাবে ফোনটোত আপোনালোকে একো ধৰণৰ নচ দেখা নাপাব আৰু ইয়াৰ পিছফালে আপোনালোকে দেখা পাব ভাৰ্টিকেলি প্লেস ট্ৰিপল কেমেৰা আৰু এই ট্ৰিপল কেমেৰাৰ ভিতৰত যেটো আপোনালোকৰ প্ৰথম প্ৰাইমাৰী সেন্সৰ আছে এইটো আপোনালোকৰ থাকিব 48 মেগাপিক্সেলৰ। তো বন্ধুসকল এই ফোনটোৰ যেটো হাইলাইট ফিচাৰ আছে, দুটা হাইলাইট ফিচাৰ আছে, এটা আছে আপোনালোকৰ ইন ডিসপ্লে ফ্ৰন্ট কেমেৰা, এটা আছে আপোনালোকৰ 48 মেগাপিক্সেলৰ ৰিয়াৰ কেমেৰা। এতিয়া বন্ধুসকল আপোনালোকৰ ফোনটোৰ ওভাৰঅল লুকৰ কথা কৈ দিওঁ। ফোনটোৰ যেটো ওভাৰঅল লুক আছে এইটো বহুত ধুনীয়া লুকৰ এটা ফোন হয় যাৰ টপ অফ দ্য লেফ্ট কৰ্নাৰত আপোনালোকে দেখা পাব ইন ডিসপ্লে ফ্ৰন্ট কেমেৰা আৰু পিছফালে কথা ক'বলৈ গ'লে পিছফালে আছে আপোনালোকৰ ভাৰ্টিকেলি প্লেস ট্ৰিপল কেমেৰা, লগতে আছে আপোনালোকৰ ফিংগাৰপ্ৰিন্ট সেন্সৰ। আৰু বন্ধুসকল কালাৰৰ কথা ক'বলৈ গ'লে এই ফোনটোক আপোনালোকে চাৰিটা কালাৰত দেখা পাব, যাৰ ভিতৰত আপোনালোকৰ থাকিব ৰেড কালাৰ, ব্লু কালাৰ, ব্ল্যাক কালাৰ আৰু এটা থাকিব আপোনালোকৰ হোৱাইট কালাৰত। তো বন্ধুসকল এতিয়া আমি আগবঢ়ো ফোনটোৰ ডিসপ্লে ফালে। তো বন্ধুসকল ফোনটোৰ যেটো ডিসপ্লে সাইজ আছে এইটো আছে আপোনালোকৰ 6.41 ইঞ্চৰ HD+ ৰেজুলেশ্যনৰ ডিসপ্লে, যাৰ আসপেক্ট ৰেশিও হ'ব আপোনালোকৰ 19.5:9 আৰু বন্ধুসকল ইয়াত টপ অফ দ্য লেফ্ট কৰ্নাৰ ইন ডিসপ্লে ফোন কেমেৰা থকাৰ বাবে ইয়াত যেটো স্ক্ৰিন টু বডি ৰেশিও হৈ যায় এইটো হৈ যায় আপোনালোকৰ 86.5%। এতিয়া বন্ধুসকল ভিডিঅ'টোত আগবঢ়াৰ কথা আপোনালোকৰ ফোনটোৰ কিছুমান বেলেগ ফিচাৰ্ছৰ কথা কৈ দিওঁ। তো প্ৰথম যেটো ফিচাৰ আছে এইটো আছে আপোনালোকৰ ফিংগাৰপ্ৰিন্ট স্ক্যানাৰ, মানে পিছফালে আছে ফোনটোৰ ফিংগাৰপ্ৰিন্ট স্ক্যানাৰ। ফোনত আপোনালোকে ডুৱেল ভোল্টেজ সাপোৰ্ট দেখা পাব, ফোনত আপোনালোকে দেখা পাব ফাষ্ট চাৰ্জিং, ফোনত আপোনালোকে দেখা পাব USB Type-C পোৰ্ট, ফোনত আপোনালোকে দেখা পাব HDR5 সাপোৰ্ট আৰু বন্ধুসকল এই ফোনটো ৰান কৰিব আপোনালোকৰ Android 9 Pie ভাৰ্চনৰ লগত। এতিয়া বন্ধুসকল আমি আগবঢ়ো ফোনটোৰ কেমেৰা ফালে। তো বন্ধুসকল ফোনটোক আপোনালোকে দুটা কেমেৰা ভেৰিয়েণ্টত পাব, এটা পাব আপোনালোকে 20 মেগাপিক্সেল ভেৰিয়েণ্টত, এটা পাব আপোনালোকে 48 মেগাপিক্সেল ভেৰিয়েণ্টত। তো বন্ধুসকল যেটো 48 মেগাপিক্সেলৰ কেমেৰা ভেৰিয়েণ্ট আছে ইয়াতে আপোনালোকে প্ৰাইমাৰী যেটো সেন্সৰ আছে এইটো দেখা পাব আপোনালোকে 48 মেগাপিক্সেলৰ, সেকেন্ডাৰী সেন্সৰ আপোনালোকে দেখা পাব 16 মেগাপিক্সেলৰ আৰু যেটো টাৰ্চিয়াৰী সেন্সৰ আছে এইটো আছে আপোনালোকৰ 2 মেগাপিক্সেলৰ। আৰু বন্ধুসকল যেটো 20 মেগাপিক্সেল ভেৰিয়েণ্ট আছে ইয়াতে আপোনালোকে দেখা পাব 20 মেগাপিক্সেলৰ প্ৰাইমাৰী সেন্সৰ, 16 মেগাপিক্সেলৰ আপোনালোকে দেখা পাব সেকেন্ডাৰী সেন্সৰ আৰু 2 মেগাপিক্সেলৰ দেখা পাব আপোনালোকে টাৰ্চিয়াৰী সেন্সৰ। আৰু বন্ধুসকল দুটা ভেৰিয়েণ্টত আপোনালোকে ফোনটোত দেখা পাব 25 মেগাপিক্সেলৰ সেলফি কেমেৰা উইথ AI ফিচাৰ। এতিয়া বন্ধুসকল আমি আগবঢ়ো ফোনটোৰ প্ৰচেছৰৰ ফালে। তো বন্ধুসকল ফোনটোত আছে আপোনালোকৰ Kirin 970 অক্টা-কোৰৰ প্ৰচেছৰ, যেটো আপোনালোকে দেখা পাইছিল Nova 3 ত। আৰু বন্ধুসকল এই ফোনটোত আছে আপোনালোকৰ 8GB RAM আৰু 128GB ইন্টাৰনেল মেমৰি। আৰু বন্ধুসকল ফোনটোৰ বেটাৰীৰ কথা ক'বলৈ গ'লে ফোনটোত আছে আপোনালোকৰ 3750 mAh বেটাৰী, লগতে আছে আপোনালোকৰ 19 ওৱাটৰ ফাষ্ট চাৰ্জিং। এতিয়া বন্ধুসকল লাষ্টত আপোনালোকৰ ফোনটোৰ প্ৰাইচৰ কথা কৈ দিওঁ। তো বন্ধুসকল আপোনালোকে অলৰেডি গম পাই গৈছে যে ফোনটোক আপোনালোকে দুটা কেমেৰা ভেৰিয়েণ্টত পাব। তো যেটো 20 মেগাপিক্সেল ভেৰিয়েণ্টত আছে ইয়াৰ প্ৰাইস হ'ব আপোনালোকৰ 32,000 rupees আৰু যেটো আপোনালোকৰ 14 মেগাপিক্সেল ভেৰিয়েণ্টত আছে ইয়াৰ প্ৰাইস হ'ব আপোনালোকৰ 35,000 rupees। আৰু বন্ধুসকল এনেকুৱা ৰিউমাৰ আহি আছে যে এই ফোনটো আহি কিনে ডাইৰেক্টলি আপোনালোকৰ কম্পিট কৰিব Samsung Galaxy A8s ফোনটোক। তো বন্ধুসকল মই এইটো ভিডিঅ'ত আপোনালোকক ফোনটোৰ বিষয়ে গোটেইখিনি ইনফৰমেশ্যন দি দিছো। বাকি আপোনালোকৰ যদি কিবা কোৱেশ্চন থাকে ফোনটো ৰিলেটেড আপোনালোকে মোক তলত কমেন্ট কৰি কিনে কওক। আমি লগ পাম বেলেগ এটা ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।